अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुहू। बिस्मिल्लाहिर्रहमानिर्रहीम। इन्नल हम्दलिल्लाहि नहमदुहु व नस्तईनुहु मय यहदिहिल्लाहु फला मुदिल्ल लहु व मय युद्लिल फला हादिया लहु व अशहदु अन्ना ला इलाहा इल्लल्लाहु वहदहु ला शरीका लहु व अन्ना मुहम्मदान अब्दुहु व रसूलुहु। সকলো প্ৰশংসা মহান আল্লাহৰ বাবে। শান্তি অৱতীৰ্ণ হোক আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু তেখেতৰ পৰিয়ালবৰ্গৰ ওপৰত। আখিৰাতৰ বাবে এবাৰ চিন্তা কৰোৱা হওক। এলেনি আলোচনাৰ আজিৰ বিষয়বস্তু ওয়াসাল্লু কামা ৰাআইতুমুনি উসাল্লি। বৰ্তমান আমাৰ সমাজত চলি থকা শ্ৰেষ্ঠ মাহ বৰকত, ৰহমত আৰু নাজাতৰ ৰমজান মাহ লাহে লাহে শেষৰ ফালে আহি আছে। আখিৰাতৰ প্ৰস্তুতিৰ বাবে ই এক সুবৰ্ণ সুযোগ থকা। এই মাহত আমি অধিক পৰিমাণে ইবাদত কৰি আল্লাহৰ পৰা বৰকত ৰহমত হাসিল কৰাৰ লগতে পৰকালৰ নাজাতৰ বাবে নিজকে সাজু কৰিব পাৰোঁ। মহান আল্লাহৰ ৰহমত বৰকত আৰু নাজাত লাভ কৰিব হলে আমাৰ ইবাদত বা আমল হ'ব লাগিব আমলে সালেহ। আমাৰ অধিকাংশ লোকে নিজৰ আমল ইবাদত আমলে সালেহ হৈছে নে নাই সেয়া চিন্তা কৰি নাচাওঁ। সেয়ে আজিৰ এই খণ্ডত উক্ত বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। এয়া বিচাৰ কৰাটো কিমান জৰুৰী। আলোচনাত উল্লেখ কৰিব বিচৰা প্ৰতিটো বিষয় চিন্তা কৰাৰ পূৰ্বে সূৰা মাইদাৰ ৩ নম্বৰ আয়াতৰ এই অংশ মনত ৰখাৰ বাবে অনুৰোধ, য'ত মহান আল্লাহে কৈছে, আল ইয়াউমা আকলামতু লাকুম দীনুকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনা। অৰ্থাৎ আজি মই তোমালোকৰ বাবে তোমালোকৰ দিনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ বাবে ইছলামক দিন হিচাপে মনোনীত কৰিলোঁ। অৰ্থাৎ উক্ত আয়াত নাজিল হোৱাৰ লগে লগে দিন ইছলাম পৰিপূৰ্ণ হয়। ইয়াত নতুন কোনো সংযোজন হ'ব নোৱাৰে। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক আমল ইবাদতৰ যি পদ্ধতি দি গৈছে আমি সেইমতেই কৰিব লাগিব। নতুন কোনো নিয়মেৰে কৰিলে নহ'ব। আমলে সালেহৰ ই এক প্ৰধান চৰ্ত। আমাৰ ইবাদত আমলে সালেহ হ'বলৈ হ'লে ইবাদত হ'ব লাগিব একমাত্ৰ আল্লাহৰ বাবে আৰু ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখুৱাই যোৱা বা তেখেতে কৰা পদ্ধতি অনুযায়ী। এই দুটা চৰ্ত মানে আমল ইবাদত কৰিলে সেয়া আমলে সালেহ হ'ব আৰু আল্লাহৰ ওচৰত গ্ৰহণযোগ্য হ'ব। আমাৰ প্ৰায়বিলাক মানুহে আমল ইবাদত আল্লাহৰ বাবে কৰে যদিও ইয়াৰ পদ্ধতি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰে হৈছে নে নাই সেয়া বিচাৰ বিবেচনা কৰা দেখা নাযায়। এয়া কৰাটো জৰুৰী, যিহেতু মহান আল্লাহে উক্ত আয়াতত দিনক পৰিপূৰ্ণ কৰা বিষয়ে ঘোষণা কৰিছে। দিন পৰিপূৰ্ণ হোৱা মানে শৰীয়তৰ সকলো আহকাম আৰকান ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সময়ত যিদৰে আছিল এতিয়াও তেনেদৰে থাকিব আৰু কিয়ামত পৰ্যন্ত সেয়া বাহাল থাকিব। কোনো সাল সলনি নহয়। কিন্তু বাস্তৱত বহু সাল সলনি দেখা যায়। এটা সৰু উদাহৰণ, ৰমজান মাহত অধিকাংশ মছজিদতে খতম তাৰাবি পঢ়া হয়। খতম তাৰাবি পঢ়োৱা হাফিজ সাহাবক যদি সোধা যায়, জনাব আপুনি যে খতম তাৰাবি পঢ়াইছে সিজদা কেইটা দিব? তেখেতে টপৰাই ক'ব 14টা। আপুনি যদি কয় কোৰআন মজিদত সিজদা 15টা আছে কিন্তু এটা কিয় নিদিয়ে? সিজদা দিয়া ৱাজিব, নদিলে গুনাহ হ'ব। তেতিয়া হাফিজ সাহেবে ক'ব আমি হানাফি মজহবৰ বাবে 14টা সিজদা দিব লাগে, সাফি মজহবৰ বাবেহে 15টা সিজদা। আপুনি যদি তেখেতৰ পৰা জানিব বিচাৰে যে সিজদা কেতিয়া ৱাজিব হৈছিল আৰু মজহবৰ সৃষ্টি কেতিয়া হৈছিল, তেতিয়া তেখেতে ক'ব কোৰআন মজিদ নাজিল হোৱা সময়তে সিজদাৰ আয়াতো নাজিল হৈছিল, কিন্তু মজহবৰ প্ৰচলন হৈছিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ বহু পিছত। আমি বিচাৰ কৰিব বিচৰা বা বিচাৰ কৰিব লগা পইণ্টটো ইয়াতে সোমাই আছে। সন্মানিত দৰ্শক শ্ৰোতা, এবাৰ চিন্তা কৰি চাওকচোন, যি সময়ত সিজদাৰ আয়াত নাজিল হৈছিল সেই সময়ত মজহবৰ কোনো অস্তিত্ব নাছিল। তেন্তে কোনে কি মজহবত সাফি মজহবৰ নামত এটা সিজদা নিৰ্ধাৰণ কৰি দিলে?
এই সূরা মাইদাৰ উক্ত আয়াত যোগে আল্লাহে ঘোষণা কৰা পৰিপূৰ্ণ দিনত এক নতুন সংযোজন কৰা হোৱা নাইনে বা হাল সলনি কৰা হোৱা নাইনে? ইয়াৰ দ্বাৰা ৱাজিব নমনাৰ লগতে আল্লাহৰ নিৰ্দেশো অমান্য কৰা হৈছে। অকল এয়াই নহয়, এটা সিজদা সাফি মজহবৰ নামত নিৰ্দিষ্ট কৰি সূৰা আল ইমৰানৰ ৩১ নম্বৰ আয়াতত আল্লাহে নিৰ্দেশো অমান্য কৰা হৈছে। কাৰণ উক্ত আয়াতত আল্লাহে আমাক বিচ্ছিন্ন অৰ্থাৎ ভাগ ভাগ হ'বলৈ নিষেধ কৰিছে, অথচ আমি মজহবৰ নামত ভাগ ভাগেই হোৱা নাই, ইবাদতো ভাগ কৰি লৈছোঁ। এনে কাৰ্যৰে আমি আখিৰাতৰ দিনা আল্লাহৰ ওচৰত কি জবাব দিম সেয়া চিন্তা কৰি চাইছোনে? আল্লাহে নিৰ্ধাৰণ কৰা এক বাধ্যতামূলক ইবাদত হ'ল নামাজ। কিয়ামতৰ দিনা আল্লাহে নামাজৰ হিচাপ প্ৰথমে ল'ব। ইয়াত পাৰ হ'ব পাৰিলে আন সকলো সহজ হৈ পৰিব। নামাজ আদায় কৰা পদ্ধতি সম্পৰ্কে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, ওয়াসাল্লু কামা ৰাআইতুমুনি উসাল্লি, অৰ্থাৎ নামাজ তেনেকৈ পঢ়া মোক যেনেকৈ পঢ়া দেখিছা। সহিহ বুখাৰী হাদিছ নম্বৰ ৬০০৮ ৭২৪৬। আমাৰ নামাজ আমলে সালেহ হ'বলৈ হ'লে আমি উক্ত হাদিছ মানি ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে আদায় কৰা ধৰণে নামাজ আদায় কৰিব লাগিব। আমি কেতিয়াবা চিন্তা কৰি চাইছোনে আমি পঢ়া নামাজ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামৰ পদ্ধতিত হৈছেনে নাই? পাৰ্থিৱ জীৱনক লৈ আমি ইমানেই ব্যস্ত যে সেয়া বিচাৰ খোচাৰ কৰিবলৈ আমাৰ সময় নাই। কোনোবাই ক'লে আমি কওঁ যে আমাৰ বাপ দাদাসকলে নামাজ ভুলকৈ পঢ়িছিল নেকি? নে সমাজৰ ডাঙৰ ডাঙৰ আলিম বুজুৰ্গসকলে শুদ্ধ পদ্ধতিত নামাজ পঢ়িব নাজানে? নে সমাজৰ অধিকাংশ মানুহে নামাজ শুদ্ধকৈ পঢ়িব নাজানে? তেওঁলোকে পঢ়া ধৰণে আমি পঢ়ি আছোঁ। মূলতঃ এই তিনিটা অজুহাতৰ বাবে মানুহে নামাজৰ ক্ষেত্ৰত সহিহ হাদিছত উল্লেখ থকা শুদ্ধ পদ্ধতিৰ বাছ বিচাৰ নকৰে। অধিকাংশ মানুহে কৰিলে বুলিয়ে যে সেয়া দলিল হ'ব নোৱাৰে, এই বিষয়ে মহান আল্লাহে কোৰআন মজিদৰ বহু আয়াতত উল্লেখ কৰিছে। যেনে সূৰা ইউছুফৰ ৬৮ নম্বৰ আয়াতত কৈছে, আমি দিয়া শিক্ষাৰে জ্ঞানৱান আছিল, কিন্তু বেছিভাগ মানুহে নাজানে। ১০৬ নম্বৰ আয়াতত কৈছে, সৰহভাগ মানুহে ইমান পোষণ কৰা স্বত্তেও আল্লাহৰ লগত অংশীদাৰ কৰে। সূৰা আনআমৰ ৩৭ নম্বৰ আয়াতত কৈছে, নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ সক্ষম, কিন্তু অধিকাংশই এই কথা নাজানে। ১১১ নম্বৰ আয়াতত কৈছে, সিহঁতৰ অধিকাংশ মূৰ্খ। একেটা সূৰাৰে ১১৬ নম্বৰ আয়াতত কৈছে, তুমি যদি পৃথিৱীৰ অধিকাংশ লোকৰ মতে চলা তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। ইয়াৰ উপৰি সূৰা বাকাৰা, মাইদা, আৰাফ, জুখৰুফ, চুৱাৰা, চাফাত, ফুছিলাত আদিতো এই বিষয়ে উল্লেখ আছে। অধিকাংশ যেতিয়া দলিল হ'ব নোৱাৰে তেন্তে আমি আমাৰ আমল ইবাদত সহিহ হাদিছ মতে নকৰি অধিকাংশ লোকে কৰাৰ দৰে কৰিলে হ'বনে? আগতেই কৈছোঁ, মজহবৰ নামত আমি নিজে নিজে ভাগ ভাগ হোৱাৰ লগতে ইবাদতকো ভাগ কৰিছোঁ। ইয়াৰ আন এক প্ৰমাণ হ'ল আমি পঢ়া নামাজৰ পদ্ধতি। কাৰণ আমাৰ সমাজত নামাজ পঢ়োঁতে কোনোৱে যদি বুকুৰ ওপৰত হাত বান্ধে, কোনোৱে আকৌ নাভিৰ তলত, কোনোৱে আকৌ হাত নবন্ধাকৈ নামাজ পঢ়া দেখা যায়। আকৌ কোনোৱে যদি ফজৰ, মগৰিব, ইশা আৰু জুমা নামাজত ইমামে সূৰা ফাতিহা পঢ়াৰ পিছত সৰবে আমিন কয়, কোনোবাই মনে মনে কয়। কোনোৱে যদি ৰাফেদাইন কৰে, কোনোৱে নকৰে। এনেদৰেই ৪ মজহবৰ নামত নিজ নিজ মজহব মতে আমি নামাজ আদায় কৰি আহিছোঁ। ইয়াৰ প্ৰচলন আনকি মক্কাৰ মছজিদুল হাৰামতো আছিল। ৮০১ হিজৰীৰ পৰা ১৩৪৩ হিজৰী পৰ্যন্ত মুঠ ৫৪২ বছৰ ধৰি মক্কাৰ মছজিদুল হাৰামত এক ওয়াক্তৰ সালাত ৪ মজহবৰ ৪টা জামাতত আদায় কৰাৰ জঘন্যতম বিৰাট চলি আছিল। আজিৰ পৰা প্ৰায় ১০০ বছৰ পূৰ্বে মজহবৰ নামত ৪টা জামাত নাইকিয়া হৈ প্ৰতি ওয়াক্ত নামাজ এটা জামাতত আদায় কৰা হয়। মেৰাজৰ ৰাতি নামাজ ফৰজ হোৱাৰ পিছত জিব্ৰাইল আলাইহিছ সালামে তেওঁৰ ইমামতিত নামাজ পঢ়াৰ পদ্ধতি আৰু সময় শিকাই দিছিল ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামক। আমাৰ এবাৰো চিন্তা কৰি চোৱা নহয় ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে নামাজ কিদৰে আদায় কৰিছিল। সেই সময়ত আজিৰ দৰে কোনো মজহব নাছিল, এটাই মজহব আছিল, আহলে সুন্নাতুল জামাত। সেয়ে
নামাজ আদায় কৰাৰ পদ্ধতি এটাই আছিল। মজহবৰ নামত মানুহ ভাগ ভাগ হোৱাৰ লগতে আমল ইবাদতৰ পদ্ধতিটো পাৰ্থক্য হোৱা হ'ল। সূৰা মাইদাৰ উক্ত আয়াতত মহান আল্লাহে ঘোষণা কৰা পৰিপূৰ্ণ দিনত এয়া হাল সলনি কৰা হোৱা নাইনে? গতিকে আমি আদায় কৰা নামাজ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিত হৈছে নে নাই সেয়া বিচাৰ কৰাৰ সময় সমাগত। তেখেতে কিদৰে আদায় কৰিছিল তাৰ উল্লেখ সহি হদিছত পোৱা যায়। সুনানে আবু দাউদৰ 730 নম্বৰ হদিছত বৰ্ণিত মতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়া নামাজৰ পদ্ধতি হ'ল সালাতত থিয় হৈ 2 হাত কান্ধৰ সমানে উঠাই তকবীৰ কৈছিল। ইয়াৰ পিছত কিৰাত পাঠ কৰিছিল। তাৰ পিছত তকবীৰ দি 2 হাত কান্ধৰ সমানে উঠাই ৰুকুত গৈছিল। ৰুকুত মূৰ আৰু পিঠি পোনকৈ ৰাখিছিল। ইয়াৰ পাছত সামি আল্লাহু লিমান হামিদাহ বুলি কৈ ৰুকুৰ পৰা উঠি পোন হৈ 2 হাত কান্ধৰ সমানে উঠাইছিল। ইয়াৰ পিছত তকবীৰ কৈ সিজদালৈ গৈ 2 হাত 2 ফালৰ কামিহাৰৰ পৰা ফাঁক কৰি ৰাখিছিল আৰু 2 ভৰিৰ আঙুলি খোলাকৈ ৰাখিছিল। সিজদাৰ পৰা উঠি বাওঁ ভৰিৰ পতাৰ ওপৰত পোন হৈ বহিছিল, যেতিয়ালৈকে প্ৰত্যেকডাল হাড় নিজ নিজ স্থানত ঠিকমতে বহি যোৱা নাছিল। তাৰ পিছত থিয় হৈছিল আৰু দ্বিতীয় ৰাকাটো এনেদৰে আদায় কৰিছিল। দ্বিতীয় ৰাকাতৰ শেষত তৃতীয় ৰাকাতৰ বাবে তকবীৰ দি থিয় হৈ 2 হাত কান্ধৰ সমানে তকবীৰে তহৰিমাৰ সময়ত উঠোৱাৰ দৰে উঠাইছিল। অৱশিষ্ট সালাত এনেদৰে আদায় কৰি শেষ ৰাকাতৰ তাছাহুদৰ সময়ত বাওঁ ভৰি সোঁফালে আগবঢ়াই দিছিল আৰু বাওঁ নিতম্বৰ ওপৰত বহিছিল। ইয়াৰ পিছত সালাম ফিৰাইছিল। এয়াই আছিল ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামাজ পঢ়াৰ পদ্ধতি। সহি হদিছৰ দ্বাৰা প্ৰমাণিত যে তকবীৰে তহৰিমাত তেখেতে বুকুত হাত বান্ধিব লাগে। সিজদালৈ যোৱাৰ সময়ত আঁঠু মাটিত ৰখাৰ আগতে 2 হাত আগে ৰাখিব লাগে। নামাজত সূৰা ফাতিহা পঢ়াটো ৱাজিব। সেয়ে মুক্তাদিয়ে সূৰা ফাতিহা পঢ়াৰ বাবে ইমামে সূৰা ফাতিহাৰ ৱালাদ্দালিন কোৱাৰ পিছত কিছু সময় নীৰৱে থাকিব লাগে। এনেদৰে নামাজৰ ফৰজ, ৱাজিব ও সুন্নতসমূহ মানি আদায় কৰিলে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হদিছ মানা হ'ব আৰু আল্লাহৰ দৰবাৰত গৃহীত হ'ব ইনশাআল্লাহ। হদিছ নামানিলে কি হ'ব তাৰ পৰিণামৰ বিষয়ে সহি মুছলিমৰ 1718 নম্বৰ হদিছত উল্লেখ আছে যে যি ব্যক্তিয়ে এনে কোনো আমল কৰিব য'ত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুমোদন নাই, তেনে আমলকাৰীৰ আমল নাকচ হ'ব। সেয়ে আমি আমাৰ আমল ইবাদত সম্পৰ্কে সতৰ্ক সচেতন হোৱা প্ৰয়োজন, যাতে দুনিয়াত এসোপামান আমল ইবাদত কৰাৰ পিছত কিয়ামতৰ দিনা আমি বিপদত পৰিব লগা নহয়। দৈনিক 5 ওয়াক্তৰ বাধ্যতামূলক নামাজ বাদেও বিতিৰ, জুমা, তাৰাবিহ আদি নামাজো আমি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে পঢ়া দৰেই পঢ়িব লাগিব। মিছকাত শৰীফৰ 1255 নম্বৰ হদিছত উল্লেখ আছে বিতিৰ হ'ল ৰাতিৰ শেষৰ 1 ৰাকাত মাত্ৰ। 1256 নম্বৰ হদিছত উল্লেখ আছে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 5 ৰাকাত বিতিৰ 1 বৈঠকত আদায় কৰিছিল। ডক্টৰ আসাদুল্লাহ আল গালিবৰ সালাতুৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অসমীয়া অনুবাদ গ্ৰন্থৰ 176 নম্বৰ পৃষ্ঠাত উল্লেখ থকা মতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, তোমালোকে বিতিৰ সালাত মাগৰিব সালাতৰ দৰে মাজত বৈঠক কৰি আদায় নকৰিবা। দাৰাকুতনী হদিছ নম্বৰ 1634-1635। সহি মুছলিমৰ 752 নম্বৰ হদিছতো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, বিতিৰ ৰাতিৰ শেষত 1 ৰাকাত। সেয়ে যদি কোনো ব্যক্তিয়ে 1 ৰাকাত আদায় কৰে তেন্তে তেওঁ সুন্নত পালন কৰা হয়। সহি বুখাৰী 991 নম্বৰ হদিছত উল্লেখ থকা মতে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 ৰাকাত বিতিৰ নামাজত 2 ৰাকাত পঢ়ি সালাম ফিৰাইছিল, আকৌ 1 ৰাকাত পঢ়িছিল। আমাৰ অধিকাংশ লোকে বিতিৰ নামাজ উপৰোক্ত হদিছত উল্লেখ থকা ধৰণে আদায় কৰা দেখা নাযায়। জুম্মাৰ নামাজৰ ক্ষেত্ৰতো দেখা যায় অধিকাংশ লোক বাপ দাতা বা বুজুৰ্গসকলে পঢ়া দৰে পঢ়ে। কিন্তু সহি হদিছত উল্লেখ থকা মতে খুতবাৰ পূৰ্বে নিৰ্দিষ্ট কোনো সুন্নত সালাত নাই। তাহিয়াতুল মছজিদ 2 ৰাকাত পঢ়ি খুতবা পঢ়ালৈকে বহি থাকিব পাৰে বা সুন্নত বা 2 ৰাকাত হিচাপে যিমান পাৰি পঢ়িব পাৰে।
জুম্মাৰ সালাতৰ পিছত মছজিদত 4 ৰাকাত বা ঘৰত 2 ৰাকাত সুন্নত আদায় কৰিব লাগে। অৱশ্যে মছজিদত 4 ও 2 বা 2 ৰাকাত ও 4 ৰাকাত হিচাপে 6 ৰাকাতো আদায় কৰিব পাৰে। মিশকাত শৰীফ হাদিস নম্বৰ 1164, তিৰমিজি হাদিস নম্বৰ 522, মিৰআত দ্বিতীয় খণ্ড পৃষ্ঠা নম্বৰ 148। জুম্মাৰ খুতবাৰ পূৰ্বে এক সালামত 4 ৰাকাত নামাজ আদায় কৰা হাদিসটো জয়ীফ। ইবনু মাজাহ হাদিস নম্বৰ 1129। ৰমজান মাহত তাৰাবিহ নামেৰে এক বিশেষ নামাজ পঢ়া হয়। সাধাৰণতে পঢ়া 20 ৰাকাতৰ তাৰাবিহ নামাজত বেছিভাগ মছজিদতে কোৰআন মজিদ খতম কৰা হয়। তাৰাবিহ নামাজৰ ৰাকাতৰ সংখ্যালৈ মতভেদ আছে। সহিহ বুখাৰীৰ তাৰাবিহ আৰু তাহাজ্জুদ অধ্যায়ত উল্লেখিত আয়েশা ৰাদিয়াল্লাহু আনহা দ্বাৰা বৰ্ণিত হাদিস মতে 11 ৰাকাত, ইয়াৰে 3 ৰাকাত বিতিৰ। আনহাতে বিতিৰ সালাত অধ্যায়ত উল্লেখ থকা মতে ৰাতিৰ সালাতত নিৰ্দিষ্ট সংখ্যক ৰাকাতৰ উল্লেখ নাই, 2 ৰাকাত হিচাপে পঢ়িব লাগে আৰু ফজৰ হোৱাৰ আশংকা হলে 1 ৰাকাত বিতিৰ পঢ়াৰ নিৰ্দেশ আছে। কিন্তু আমাৰ ধাৰণা হ'ল তাৰাবিহ নামাজ 20 ৰাকাত, ইয়াতকৈ কম বা বেছি নহয়। 23, 25 আৰু 27 ৰমজানৰ যি বিজুৰ 3 ৰাতিত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জামাত সহ তাৰাবিহ পঢ়িছিল, ইয়াৰ বৰ্ণনা দি জাবিৰ ৰাদিয়াল্লাহু আনহু কৈছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক লৈ ৰমজান মাহত সালাত আদায় কৰিলে 8 ৰাকাত আৰু বিতিৰ পঢ়িলে। সহিহ ইবনু খুজাইমাহ হাদিস নম্বৰ 1070, সনদ হাসান, দ্বিতীয় খণ্ড পৃষ্ঠা নম্বৰ 138। আলবানী সালাতুত তাৰাবিহ হাদিস নম্বৰ 9 আৰু 21 পৃষ্ঠা, মিৰআত চতুৰ্থ খণ্ড 320 পৃষ্ঠা। সমাজত প্ৰচলিত মতে 20 ৰাকাত তাৰাবিহ উমৰ ৰাদিয়াল্লাহু আনহুৰ দিনৰ পৰা প্ৰচলন হৈছে, এয়া শুদ্ধ নহয়। প্ৰকৃততে দ্বিতীয় খলিফা উমৰ ৰাদিয়াল্লাহু আনহুৰ খিলাফত কালত 13 পৰা 23 হিজৰী 20 ৰাকাত তাৰাবিহ পঢ়াৰ নিৰ্দেশ দিয়া নাছিল। তাৰাবিহ নামাজ জামাতবদ্ধহে কৰা হৈছিল। তেখেতে বহু সংখ্যক মুছল্লিক মছজিদত বিক্ষিপ্তভাৱে সালাত আদায় কৰা দেখি ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰাখি যোৱা সুন্নত অনুসৰণ কৰি 14 হিজৰীত মছজিদে নবৱীত 11 ৰাকাত তাৰাবিহৰ জামাত পুনৰ প্ৰচলন কৰে আৰু উবাই ইবনু কাব ৰাদিয়াল্লাহু আনহু আৰু তামিম দাৰী ৰাদিয়াল্লাহু আনহুক ৰমজান মাহৰ ৰাতি 11 ৰাকাত সালাত জামাত সহ আদায় কৰাৰ নিৰ্দেশ প্ৰদান কৰে। এই সালাত সেহৰিৰ আগলৈকে পঢ়া হৈছিল। মিশকাত হাদিস নম্বৰ 1302, মিৰআত হাদিস নম্বৰ 1310, বাইহাকি হাদিস নম্বৰ 4392, মুসান্নাফ ইবনু আবি সাইবা হাদিস নম্বৰ 7753। প্ৰচলিত 20 ৰাকাত তাৰাবিহ সম্পৰ্কে কিছু ইছলামিক পণ্ডিতৰ মন্তব্য আৰু পৰ্যালোচনা হ'ল। শেখ আব্দুল হক মুহাদ্দিছ দেহলভী হানফী ৰহমতুল্লাহ কৈছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা 20 ৰাকাতৰ প্ৰমাণ নাই। 20 ৰাকাতৰ হাদিস দুৰ্বল সনদত বৰ্ণিত আৰু এই দুৰ্বলতা বিষয়ত সকলো হাদিস বিশাৰদ একমত। হিদায়া গ্ৰন্থৰ ব্যাখ্যাকাৰ আল্লামা ইবনুল হুমাম ৰহমতুল্লাহ কৈছে, তাবাৰানী আৰু ইবনে আবি সাইবাৰ হাদিস দুৰ্বল আৰু বুখাৰী তথা মুছলিম গ্ৰন্থত বৰ্ণিত হাদিসৰ বিৰোধী, সেয়ে ই বৰ্জনীয়। আল্লামা আনোৱাৰ শাহ কাশ্মীৰী ৰহমতুল্লাহ কৈছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা মাত্ৰ 8 ৰাকাত তাৰাবিহৰ হাদিস সহিহ সনদত বৰ্ণিত হৈছে। সকলো একমত যে 20 ৰাকাতৰ হাদিস জয়ীফ। সত্য কথা স্বীকাৰ কৰাৰ বাদে আন কোনো উপায় নাই যে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তাৰাবিহ নামাজ আছিল 8 ৰাকাত। আৰু উৰফুছ সাজি গ্ৰন্থ পৃষ্ঠা নম্বৰ 309। মুল্লা আলী কাৰী হানফী ৰহমতুল্লাহ কৈছে, হানফী শেখসকলৰ কথাৰ দ্বাৰা 20 ৰাকাত তাৰাবিহ বুজা যায় যদিও দলিল প্ৰমাণেৰে বিতিৰ সহ 11 ৰাকাতেই সঠিক। মিৰকাত প্ৰথম খণ্ড। আল্লামা ইবনে হাজাৰ আসকালানী ৰহমতুল্লাহ কৈছে, 20 ৰাকাতৰ হাদিস সহিহ হাদিসৰ বিৰোধী হোৱা বাবে ই বিনা দ্বিধাই বৰ্জনীয়। বৰ্তমান সময়ৰ সৰ্বশ্ৰেষ্ঠ মুহাদ্দিছ নাছিৰুদ্দিন আলবানী ৰহমতুল্লাহ প্ৰমাণ কৰা সালাতুত তাৰাবিহ গ্ৰন্থত তাৰাবিহ ৰাকাতৰ সংখ্যা সম্পৰ্কে কৈছে,
নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 11 রাকাত তারাবি আদায় করেছিল। 20 রাকাত পড়ার উল্লেখ থকা হাদিস অত্যন্ত দুর্বল। সেয়ে 11 ৰাকাতৰ বেছি তাৰাবি পঢ়া জায়েজ নহয়, কাৰণ ৰাকাত বৃদ্ধি কৰাটোৱে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কৰ্মক বাতিল ও তেখেতৰ কথাক অসাৰ কৰা হয়। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ভাষ্য হ'ল, তোমালোকে মোক যিদৰে সালাত আদায় কৰা দেখিছা ঠিক সেইদৰে সালাত আদায় কৰা। সেইকাৰণে ফজৰৰ সুন্নত আৰু অন্যান্য সময়ত সালাত বৃদ্ধি কৰাটো বৈধ নহয়। আমাৰ নামাজ আল্লাহৰ দৰবাৰত গৃহীত হ'বলৈ হ'লে শুদ্ধ পদ্ধতিত আদায় কৰাৰ প্ৰতি সতৰ্ক হ'বলৈ এয়া মাত্ৰ দুটামান উদাহৰণ মাত্ৰ। আখিৰাতত সফল হ'বলৈ হ'লে আমি কৰা আমল ইবাদতৰ ক্ষেত্ৰত সতৰ্ক হ'বই লাগিব। আমাৰ সকলো আমল ইবাদত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰি তেখেতৰ পদ্ধতিত আদায় কৰাটো আমাৰ কৰ্তব্য। তেতিয়াহে ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰা বা আনুগত্য কৰা হ'ব। মহান আল্লাহে কোরআনুল করিমত 25 বাৰতকৈ অধিক আতিউল্লাহ ও আতিউৰ ৰসুল বুলি কৈছে, অৰ্থাৎ আল্লাহৰ অনুগত্য কৰা আৰু ৰসুলৰ আনুগত্য কৰা। আল্লাহৰ নিৰ্দেশ পালন কৰি আমাৰ আমল ইবাদতসমূহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পদ্ধতিত কৰিলেহে তেখেতক আনুগত্য কৰা হ'ব আৰু আখিৰাতত সফল হ'ব পাৰিম ইনশাআল্লাহ। মহান আল্লাহে আমাক সকলোকে ৰমজান মাহৰ পূৰ্ণ ফজিলত লাভ কৰাৰ বাবে সকলো আমল ইবাদত শুদ্ধ পদ্ধতিত কৰাৰ তৌফিক দিয়ক, আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।